হেল্ল' এভৰিৱান, আজি উৰুলি দিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি আহিছোঁ ওচৰৰ দাইহঁতৰ ঘৰৰ ভণ্টিজনী তুলনি বিয়াৰ ছোৱালী ৰখিবলৈ। এইফালে বৰমাকে সকলোকে শৰাই আগবঢ়াইছে বিয়ানাম গাবৰ কাৰণে। আৰু এয়া আমি মৰ্টনো পালোঁ শৰাই। আৰু শৰাই দিয়াৰ পিছতে বৌ, খুৰী, বৰমা সকলোৱে বিয়ানাম গাইছে। বিয়ানাম গাই থকাৰ মাজতে আকৌ খুৰীহঁতে সকলোকে জমনি কৰি কৰি হহুৱাই আছে। ৰ'ব, আপোনালোককো শুনাইছোঁ। আৰু শুনিলেই নহয়, খুৰীয়ে যিটো হাঁহি মাৰিছে সকলোকে হহুৱাই দিছে। আৰু বহুত দিনৰ মূৰত গাঁৱত যেতিয়া বিয়া বাৰু ওলায় সকলোৱে লগ খাই এনেকুৱা হাঁহি ফূৰ্তি হ'বই ন। এইফালে আমাৰ কইনায়ো চুকত সোমাই হাঁহি ৰখাব পৰা নাই। এইফালে আইতাই বিয়ানাম গাইছিলে আৰু আমাৰ কইনা এনাইকে কান্দি গ'লগে। এজনী ছোৱালী জীয়ৰী হৈ থকা, খোৱা, পিন্ধা সকলোখিনি কথাই এটা বিয়ানামত সোমাই থাকে। সঁচাকৈ ছোৱালী জীৱনটো বহুত বেলেগ। বাৰু এইবোৰ এতিয়া বাদ দিওঁ। এয়া আমাৰ চাহ খাবলৈ দিলে, সকলোৱে আমি চাহ খালোঁ আৰু মোৰ পাল পৰিলে মৰ্টন বিটোৱা। ডিব্ৰুগড়ৰ পৰা অহা কইনা পেহীয়েকক সকলোৱে বিয়ানাম গাই জুৰিলে, তেওঁৱে শৰাই দিছিল, তাৰে মৰ্টন বিটালোঁ আৰু চাহ তাহ খাই বিয়ানাম গাই মেলি এতিয়া সকলো ঘৰা-ঘৰি যাব হ'ল। আৰু ঘৰলৈ উভতি আহি থাকোঁতে আমাক বৌয়ে আকৌ চুপুক কোচত লৈ আহিব লগা হৈছে, তাৰ বোলে টোপনি ধৰিছে। বাৰু আজিলৈ ইমানেই, বাই।